আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু প্ৰিয় বন্ধুসকল আজি আপোনালোকৰ সন্মুখত হিউমিডিটি বিষয়ে আলোচনা কৰিবলৈ ওলাইছো হিউমিডিটি হৈছে আৰ্দ্ৰতা ইনকিউবেটৰ মেচিনত হিউমিডিটি কিয় নিয়ন্ত্ৰণ কৰিব লাগে এই বিষয়ে আজি আলোচনা কৰিম হিউমিডিটি আপোনাৰ ইনকিউবেটৰ মেচিনত নিয়ন্ত্ৰণ কৰিব লাগিব নহলে আপুনি ভাল ফলাফল নাপাব হিউমিডিটি যদি ইনকিউবেটৰ মেচিনত বেছি হৈ যায় তেনেহলে আপোনাৰ প্ৰবলেম হ'ব আৰু যদি কম হৈ যায় তেনেহলে আপোনাৰ প্ৰবলেম হ'ব বেছি হলে আপোনালোকে জানে যে কণীৰ ভিতৰত জলীয় অংশ থাকে সেই জলীয় অংশ নুহুকায় যদি হিউমিডিটিৰ পৰিমাণ বেছি থাকে তেনেহলে নুহুকাৰ ফলত কি হয় এই জলীয় অংশবোৰ আপোনাৰ সেই পোৱালিৰ নাকে মুখে আহি যায় আৰু অক্সিজেন লতে প্ৰবলেম হয় আৰু পোৱালিবোৰ মৰি যায় আৰু যদি হিউমিডিটি আপোনাৰ কম হয় তেনেহলে আপোনাৰ কণীৰ ভিতৰত লাহে লাহে শুকাই যোৱাৰ ফলত পোৱালিবোৰ মৰি যাব এনেকৈ আপোনাৰ হিউমিডিটি কম বা বেছি হলে আপোনাৰ প্ৰবলেম হয় সেই কাৰণে ইনকিউবেটৰ মেচিনত আপোনাৰ হিউমিডিটি নিয়ন্ত্ৰণ কৰিব লাগে আৰু এটো কোন সময়ত কিমান ৰাখিব লাগে এতিয়া হেতু মই বিতংভাৱে কম 1 পৰা 7 দিন লৈকে প্ৰথম সপ্তাহ 1 পৰা 7 দিন এটুত আপোনাৰ 50 পৰা 55% হিউমিডিটি আপোনাৰ নিয়ন্ত্ৰণ কৰিব লাগিব ইনকিউবেটৰ মেচিনত আৰু ইয়াৰ পিছত 8 দিনৰ পৰা 14 দিন লৈকে দ্বিতীয় সপ্তাহত ইয়াৰ পৰিমাণ থাকিব লাগিব আপোনাৰ 55 ৰ পৰা 60% লৈকে 50 ৰ পৰা 55 ৰ পৰা 60% লৈকে আৰু তৃতীয় সপ্তাহত ইয়াৰ পৰিমাণ হ'ব তৃতীয় সপ্তাহ 15 দিনৰ পৰা 21 দিন লৈকে ইয়াৰ পৰিমাণ হ'ব আপোনাৰ 60 ৰ পৰা 65% লৈকে এনেকৈ ক্ৰমান্বয়ে হিউমিডিটি বঢ়াই দিব লাগে কাৰণ আপোনালোকে জানে কণীৰ ভিতৰত জলীয় অংশ থাকে জলীয় অংশ প্ৰথম অৱস্থাত বেছি থাকে সেই কাৰণে প্ৰথম অৱস্থাত ইনকিউবেটৰ মেচিনত হিউমিডিটিটো কম ৰাখিব লাগে আৰু লাহে লাহে ইয়াক বঢ়াই দিব লাগে কাৰণ কণীৰ ভিতৰত থকা জলীয় অংশ লাহে লাহে শুকাই যায় আৰু যদি আপোনাৰ প্ৰবলেম হয় 1 পৰা 7 দিন লৈকে 50 পৰা 55 তাৰ পিছত 55 পৰা 60 এনেকৈ হিসাব কৰোতে যদি আপোনাৰ প্ৰবলেম হয় আপুনি যদি ভাবে যে এটো মোৰ প্ৰবলেম হৈ আছে তেনেহলে আপুনি এটা কাম কৰিব পাৰে হেতু হৈছে আপোনাৰ 60 পৰা 65% আপুনি ৰাখিব পাৰে একেবাৰে প্ৰথম সপ্তাহৰ পৰা শেষৰ হেচিংৰ 3 দিনৰ আগলৈকে এতিয়া কম হেচিং আপুনি কণীৰ পৰা যেতিয়া পোৱালি ওলাই যেতিয়া কণীৰ পৰা পোৱালি ওলাই 3 দিন সেই 3 দিনক হেচিংৰ সময় বুলি কোৱা হয় সেই হেচিংৰ সময়ত কিন্তু আৰ্দ্ৰতাৰ পৰিমাণটো আৰু সকলোতকৈ বেছি থাকে হেতু হৈছে আপোনাৰ কুকুৰৰ কণী যদি আপুনি কুকুৰৰ কণীৰ পৰা যদি পোৱালি উলিয়াবৰ কাৰণে হিউমিডিটি ৰাখে তেনেহলে আপোনাৰ হিউমিডিটিৰ পৰিমাণ তেতিয়া হ'ব 70 ৰ পৰা 75% আৰু যদি হাঁহৰ কণীৰ পৰা পোৱালি উলিয়াবলৈ হলে আপোনাৰ তেতিয়া হিউমিডিটিৰ পৰিমাণ হ'ব 80 ৰ পৰা 85% লৈকে এনেকৈ হাঁহ কণী আপোনালোকে জানে হাঁহ কণীৰ পৰা পোৱালি উলিয়াবলৈ হলে মুঠ 28 ডেজ লাগে আৰু কুকুৰাৰ পৰা পোৱালি উলিয়াবলৈ কুকুৰাৰ কণীৰ পৰা পোৱালি উলিয়াবলৈ হলে 21 ডেজ লাগে আৰু 18 দিন আপোনাৰ সেটিংত থাকে হেচিংৰ টাইম হৈছে 3 দিন আৰু হাঁহ কণীৰ হৈছে 25 ডেজ হৈছে আপোনাৰ হেচিংৰ সেটিংছত থাকে মেচিনত যদি থাকে আপোনালোকে জানে যে কমেও 4 বাৰ ইয়াক উল্টাই দিব লাগে ইনকিউবেটৰ মেচিনত আৰ্দ্ৰতা পৰিমাপ কৰাৰ বাবে হিউমিডিটি মিটাৰ বা হাইগ্ৰোমিটাৰ ব্যৱহাৰ কৰা হয় এই হাইগ্ৰোমিটাৰ বা হিউমিডিটি মিটাৰ আপুনি বজাৰত কিনিব পাৰিব ইয়াৰ বেছি মূল্যৰ আছে কম মূল্যৰ আছে আপুনি বেছি মূল্যটো কিনিবলৈ চেষ্টা কৰিব কাৰণ হিউমিডিটিটো সকলো মিটাৰতে একেনে দেখায় আমি এটো দেখিবলৈ পাইছো বিভিন্ন মিটাৰত বিভিন্ন সময়ত বিভিন্ন হিউমিডিটি ৰিড কৰে সেই কাৰণে মই সাজেশন দিম যে আপুনি যদি হিউমিডিটি মিটাৰ কিনে তেনেহলে বেছি মূল্যৰ হিউমিডিটি মিটাৰটোৱে কিনিব কম মূল্যৰ হিউমিডিটি মিটাৰ কেতিয়াও আপুনি নলব হিউমিডিটি মিটাৰৰ সহায়ত আপুনি হিউমিডিটি চাব পাৰিব আৰু হিউমিডিটি কন্ট্ৰোলাৰো পোৱা যায় হিউমিডিটি কন্ট্ৰোলাৰৰ বহুত মূল্য হয় আৰু হিউমিডিটি মিটাৰ সহায়ত আপুনি কন্ট্ৰোল কৰিলে হেতু বেলেগ কথা যদি ঘৰুৱাভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি হিউমিডিটি
আৰ্দ্ৰতা আমি ঘৰুৱাভাৱেও মেচিনত নিয়ন্ত্ৰণ কৰিব পাৰি কেনেকৈ কৰিব পাৰি সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত বিতংকৈ আলোচনা কৰিম মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব থ্যাংক ইউ ফৰ